लोकसभा बिसायख'थिनि गोख्रों बार बारगासिनो थानाय समनि गेजेरावबो फरायसालियाव फरायसा गथ'फोरजों सम बारहोदों एमएलए जलेन दैमारिया। बे समाव लोकसभा बिसायख'थिनि दुंहाव बारा दुलाराय हादोर आरो आसामजों लोगोसे बिटिआर हालामावबो गोख्रोङै बारगासिनो दं। मोनफ्रोमबो राजखान्थि हान्जानि दैदेनगिरिफ्रानो बिसायख'थि फोसावदिं मेल खालामनायजों बेस्थ' जादों। नाथाय बेनि गेजेरावनो सम दिहुननानै गथ'फोरखौ फोरोंदों तामुलपुर बियाबनि एमएलए जलेन दैमारिया। तामुलपुर जिल्लानि पलासबारि गुदि फरायसालि आरो लक्ष्मीनारायणपुर गुदि फरायसालियाव गथ'फोरखौ दान्दिसे सम फोरोंदों एमएलए जलेन दैमारिया। गंनै फरायसालियाव गथ'फोरखौ फोरोंनानै एमएलए बिथाङा बुंथियोदि थांनाय समफोराव बिटिआर फरायसालिफ्रा नांगौ बायदियै जेबो रोखोमनि मोजां नङामोन। बिटिआर सरकारनि मददजों गं 500निबो बांसिन फरायसालिफोरखौ मोजां खालामनाय जाबाय आरो गं 700 फरायसालिफोरखौ मोजां खालामनो थाखाय गोख्रों थांखि आजावनाय जाबाय होनना मिथिहोयो एमएलए जलेन दैमारिया। बर्तमान निर्वाचन बहुत व्यस्तता जेहेतु 26 एप्रिलर आमार लोकसभा निर्वाचन हब दरং उदालगुरि बा समग्र भारतर किछु समष्टित हब हिसाबे आज मोर समष्टित मैं निर्वाचन प्रचारत व्यस्त थाकोते जी समयत गईसु ए साइडत मैं दुखन स्कुल देखिछु जेहेतु मैं विधायक होवार आगत शिक्षक आसिलो गते विद्यालयबिला देखिले मैं परिदर्शन करिले मन जाय छात्र छात्रीर लगत कथा पातिबले मन जाय हिसाबे आजिओ मैं निर्वाचनी व्यस्ततार माजेदिओ मैं पलासबारी एलपी स्कुल और आमार लक्ष्मीनारायणपुर एलपी स्कुल ए दुखन विद्यालय मैं भिजिट करिसिलो निर्वाचনৰ प्रचाৰৰ সময়তে আৰু ইয়াত ছাত্ৰ ছাত্ৰীৰ লগ পালোঁ बहुत ভাল লাগিছে আনন্দ পাইছোঁ আৰু পাঠদান কৰিছোঁ আজি বহুত দিনৰ মূৰত পাঠদান কৰি নিজকে বহুত আগৰ পুৰণা স্মৃতি শিক্ষক হিচাপে আজি মনত পৰিছে ছাত্ৰ ছাত্ৰী যথেষ্টখিনি মৰম কৰিছে আৰু আমাৰ শিক্ষাগুৰুসকলো আছিলে তাতে গতিকে মই সকলোকে অনুৰোধ জনাম যে নিৰ্বাচন থাকিবই তথাপিও আমি বিদ্যালয়বিলাকত তাৰ মাজেদিও নিশ্চয় অলপ চলপ খবৰ লৈ আৰু বাকি সমস্যাবিলাক সমাধান কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। আজি যেহেতু মই দুটা সাবজেক্ট চাইছিলোঁ এটা সাবজেক্ট হ'ল আমাৰ এমআইএল অসমীয়া আছিলে মাতৃভাষা আৰু এটা আছিলে আমাৰ গণিত গতিকে ছাত্ৰ ছাত্ৰীক পঢ়াইছিলোঁ যে গণিত একৰ পৰা এশত লাগি ইংলিছৰ গতিকে আমাৰ চৰকাৰী বিদ্যালয় হ'লেও একৰ পৰা এশত লাগি ধুনীয়াকৈ ইংলিছত তেওঁসকলে মোক শুনাইছে। তামুলপুৰ সমষ্টিৰ আমাৰ এটা সপোন আছে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতি বছৰে সিভিল সাৰ্ভিসৰ অফিচাৰ ওলাই ডক্টৰ ইঞ্জিনিয়াৰ ওলাই গতিকে তামুলপুৰত আমি কিয় নোৱাৰোঁ এইটো প্ৰশ্নই মোক সদায় আমনি কৰে। সেই হিচাপে মই বিধায়ক হোৱাৰ লগে লগে সুপাৰ 5 আমি কৰিছিলোঁ য'ত সুপাৰ 5ত কি কৰিছে আমাৰ তিনিজনে এপিএছচি এক্সাম দিছিলে আৰু ইয়াৰে এবাৰ এজনে ছাকচেছ হৈছে আৰু তেওঁ চাকৰিটো জইন কৰিছে। এবাৰো মই সুপাৰ 10 আৰম্ভ কৰিছোঁ বৰ্তমান গুৱাহাটী আমাৰ চিভিল সাৰ্ভিস এচিবাৰ পইণ্টত 10জন মোৰ ছাত্ৰ ছাত্ৰীয়ে আজি কোচিং কৰি আছে এপিএছচিৰ কাৰণে গতিকে নিৰ্বাচনৰ মাজতেও আমি শিক্ষাগুৰুসকলে বা আমি সকলোৱে সচেতন ৰাইজে আমি শিক্ষাটো একেলগে লৈ যোৱাটো প্ৰয়োজন বুলি মই ভাবোঁ। আমি আগত দেখিছিলোঁ আমাৰ বহু বিদ্যালয়বিলাক কনষ্ট্ৰাকশ্যন হোৱা নাছিল বিদ্যালয় গৃহবিলাক নিৰ্মাণ হোৱা নাছিল আমি যোৱা বছৰ 500 বিদ্যালয় বিটিআৰত বনাইছোঁ এবাৰ আকৌ 700 বিদ্যালয় আমি নতুনকৈ আকৌ মডেল স্কুল হিচাপে নিৰ্মাণ কৰিম আৰু আজি দেখিছোঁ আমি চৰকাৰী বিদ্যালয়বিলাকো আমাৰ প্ৰাইভেট বিদ্যালয়ৰ লগত ফেৰ মাৰিব পৰাকৈ প্ৰাইভেট বিদ্যালয়ৰ লগত কম্পিট কৰিব পৰাকৈ চেলেঞ্জ কৰিব পৰাকৈ এটা পৰিৱেশ আহিছে। ইয়াৰ কাৰণে মই অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ।